হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে মোৰ চেনেল পৰাগ। বন্ধুসকল, এইকেইদিন মানে ভিডিঅ' দিব পৰা নাই, দেৰি হৈ গৈছে। কাৰণ ভিডিঅ'খিনি বনাইছোঁ কিন্তু আধৰুৱা হৈ গৈছে। কাৰণ এই অলপ বনাওঁ, আকৌ পাছৰখিনি থাকি যায়, আকৌ পাছৰখিনি থাকি গ'লে আগৰখিনি থাকি যায়, তেনেকুৱা হৈ গৈছে। টাইমটো মিলাব নোৱাৰা হৈছোঁ। কি হৈছে বুজি পোৱা নাই, মানে কামত লগত ব্যস্ত হৈ থাকিবলগীয়া হৈছে। আৰু বন্ধুসকল, মই মানে এতিয়া গৈ আছোঁ বেংগলোৰ। আমাৰ ফ্লাইটৰ টিকেট কটা হৈ গ'ল। অহা 9 তাৰিখে, আগষ্ট 9 তাৰিখে আমাৰ ফ্লাইট আছে ডিব্ৰুগড়ৰ পৰা। ত' অলপ ছাপোৰ্ট কৰক প্লিজ। আপোনালোকৰ ছাপোৰ্টৰ অবিহনে একো নাই, গতিকে আপোনালোকে অলপ ছাপোৰ্ট কৰক। আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই লওক ন। মইনো কি ক'ম, এতিয়া মানে আহিছিলোঁ টিপালে আহিছিলোঁ। এতিয়া ল'লোঁ অলপ কিবাকিনি বস্তু, ল'লোঁ, লৈ কিনে এতিয়া গৈ আছোঁ ডিপাত। বন্ধুসকল, আজি মানে ভিডিঅ'টো অলপ ধামাকা হ'বলৈ গৈ আছে। এইকেইদিন যিহেতু ভিডিঅ' দিয়া হোৱা নাই, আৰু গতিকে মানে কি ভিডিঅ'খিনি চব আধৰুৱা হৈ গৈছে। বৰষুণ হৈ আছে না, বৰষুণৰ কাৰণে এইকেইদিন ক'তো ওলাই যাব পৰা নাই। সেইকাৰণে ভিডিঅ' চিডিঅ' ক'তো দিব পৰা হোৱা নাই আৰু ন। সেইকাৰণে মানে এতিয়া চিমেন নদীত আৰু দেৱদা, মই আৰু এনেকৈ আৰু কোন যায় নাজানো, দেৱদা আৰু মই মানে যোৱাটো মানে ফাইনেল হৈ গ'ল আৰু ন। ফাইনেলি আমি মানে এতিয়া যাবলৈ ৰেডি হৈ গ'লোঁ। এইফালে দেৱদাই এতিয়া দেৰি নকৰোঁ, আমি ডাইৰেক্ট নদীলৈ গৈ আছোঁ। জাল চাল লৈ পেলাই আছে হয় নাই, নদীত গৈ আছোঁ। আৰু গাইজ, আজি মানে আমি গোটেই দিনটো নদীতে কটাম, আৰু গোটেই দিনটো আজি নদীতে মাছ মাৰিম, আৰু নদীতে খানা বনাম, নদীতে চব কৰিম। মই আৰু দেৱদা আৰু বগাইদা, মানে আমাৰ মুনু, মানে মোৰ মাইকী মানুহ, মানে মোৰ মিছেছৰ ককায়েক, আমি তিনিটা গৈ আছোঁ। আৰু তিনিওটাই মানে তাতে নদীতে থাকিম, আৰু নদীতে মাছ চাছ মাৰিম। নদীতে আমি চব খানা চানা নদী মাছতে লগতে খাম, লোকেল মাছ মানে বইল খাম আৰু এনেকৈ বনাম। আৰু গতিকে আমি সা সঁজুলি লৈ লৈছোঁ। আৰু এইফালে আমি মানে অলপ তেল লৈছোঁ, আৰু এইফালে এইটো শাকটো লৈছোঁ, এইটো টেঙালাও ন, আৰু এইটো পিয়ালি পালেং লৈ লৈছোঁ। আৰু এইফালে চাউল আছে, এইফালে আলু আছে, জলকীয়া আৰু নহৰু চহৰু মানে এইবোৰ চব আছে। আৰু এইফালে আছে জাল, আৰু এইফালে আছে মানে কেৰাহী, বাচন বৰ্তন মানে আমি এইফালে লৈ লৈছোঁ। চব লৈ কিনে এতিয়া আমি মানে গৈ আছোঁ নদীত। এতিয়া মানে দেৱদাই মানে ভোল আনিবলৈ গৈছে, মাছৰ লগত মানে ভোলটো ভাল লাগিব বুলি কৈছে ন। কি হ'ল গাইছ, মানে মোৰ মানে ষ্টেণ্ডডাল মানে এইখিনি ইয়াত খৰি লৈছিলোঁ ন, এইখিনি খৰি চৰি এনেকৈ থৈ দিছে মানুহবিলাকে। আমি মানে ভাতটো বনাবৰ কাৰণে খৰিটো ইয়াতে লৈছিলোঁ। মই খৰি লওঁতে মানে মোৰ ষ্টেণ্ডডাল ইয়াতে থাকি গুচি গ'ল গাইছ। আৰু খৰিডাল ষ্টেণ্ডডাল মানে ইয়াত থাকি গুচি যোৱা দেখি মই আগত পাই গ'লোঁ। আগত ভাবিলোঁ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ষ্টেণ্ডডাল থৈছোঁ, যেন ষ্টেণ্ডডাল নাইকিয়া। আৰু তাৰপিছতে মানে এনেকৈ দেৱদা সুধিলোঁ, দেৱদা ক'লে বোলে নাই, বোলে তাতে থাকিলে চাগে। আৰু তাৰপিছত আহি ইয়াত চালোঁ, ষ্টেণ্ডডাল ইয়াতে পালোঁ। আৰু সেইফালে মানে দেৱদা সেইফালে এনেকৈ পাৰ হৈ গৈছে। আৰু গাইছ, নলাটো পাৰ হৈ আহিলোঁ, মানে এইফালে নলাটো পাৰ হৈ আহিলোঁ। আৰু দেৱদাই মানে এইফালে আমাৰ ভাত চাত বনাবৰ কাৰণে চৌকা বনাই আছে নেকি দেৱদা? এতিয়া মানে কি প্ৰথমতে ভাতটো বনোৱা হ'ব নেকি? ভাতটো বনাম, তাৰপিছত মাছ ধৰিম, আৰু কি কোৱা হ'ব? তাৰপিছত খানা খাব হ'ব। তাৰপিছত টকা বনাই দিছে, টকা বনোৱা হৈ আছে। আমি মানে পটাপট কৰি লওঁ কামখিনি। আৰু গাইজ, ফাইনেলি মানে আমাৰ ভাতটো পতা আৰম্ভ হৈ গ'ল। এইটো মানে আমাৰ ভাতটো এইফালে দেৱদাই পাতি দিলে ন, জুচি ধৰি কিনে দেৱদাই এতিয়া হৈ গ'ল। আৰু এতিয়া মাছ ধৰিব লাগে। এইফালে মানে দেৱদাই জুচি ধৰি কিনে এইটো মানে ভাতটো ইয়াত পাতি দিলে। আৰু আমাৰ চাউলটো যে এখন কেই নম্বৰ? 20 নম্বৰ। এখন 20 নম্বৰ মানে ইয়াত সৰু সৰু মাছ লাগিব। আমি সৰু সৰু মাছে খাব লাগিব ন, নদীৰ সৰু সৰু মাছটো খাই বেছি ভাল লাগে নাই। গাইজ, ফাইনেলি মানে আমি মাছ মাৰিবলৈ আহি পাই গ'লোঁ। এইফালে দেৱদা ৰেডি হৈ গ'ল, হাতত জাল চাল লৈ দেৱদা ৰেডি, জাল চাল লৈ ৰেডি। এতিয়া আমি পানী কাষত পাই গ'লোহি। সেইফালে হৈছে সৌখন দলং আৰু সৌটো পাহাৰ। এইফালে মানে আমাৰ গছৰ দ্বাৰ ৰুবলৈ সোধা গাঁতখনা পাব লাগি গ'ল না কি দাদা?
গাইজ ফাইনেলি মানে আমাৰ গছ চছ পুৰা হৈ গ'ল কাম এতিয়া মানে অলপ চাহটো পৰিব ন থেংক ইউ উদ্ধৱ দা সেইটো উদ্ধৱ দাই মাথাটো মাৰি দিলে অঁ এইটো উদ্ধৱ দাই ডাল চাল কাটি আনিলে আৰু এইটো মানে ইয়াত ফিটিং কৰি দিয়া হৈ গ'ল এতিয়া আমাৰ ইয়াতে অলপ এনেকৈ আৰু মানে ৰখিব পাৰিম ন এতিয়া মানে অলপ ঠাণ্ডাটো অলপ কমিব কেনেকুৱা ৰ'দ 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 ৰাম 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 কিমান আছে ৰ'দ আৰু গাইজ মই মানে এতিয়া বহি কেনে শাক চাক কেনেকৈ মানে কাটি মেলি আছোঁ মানে শাক চাকবিলাক কাটি আছোঁ এইফালে দেৱদা গ'ল খৰি বিচাৰি মানে উদ্ধৱ দা গ'ল জাল মানে মাছ ধৰিবলৈ গৈছে গ'ল আৰু গেছটো পকি যাব এতিয়া বনি আছে আমি মানে হাতা চাটা আনিবলৈ পাহৰি থাকিলোঁ এইকাৰণে এডাল মানে কাঠৰ এডাল মানে ৰেডিমেডকৈ বনাই লৈছোঁ এডাল এতিয়া দিয়া হ'ব জলকীয়া নহৰু লচুন মানে এইবিলাক আদা নহৰু এইবিলাক দি দিয়া হৈছে আৰু গাইছ আমি মানে এতিয়া গা চা ধোৱা হৈ গ'ল আৰু এইফালে থালি চালি ধুই আছে গাইছ এইফালে মানে চব্জি কেনেকৈ উতলি আছে চাওক না গাইছ এইফালে মানে মাছটো বইল মানে ইয়াত ফ্ৰাই চাই হোৱা নাই মানে মাছ চাছ ইয়াত কোনো ফ্ৰাই চাই চিষ্টেমেই নাই মানে গাইছ ইয়াত ডাইৰেক্ট গোটা গুটি মাছ কি ধুনীয়াকৈ উতলি আছে গাইছ পথাৰৰ মাজত গাইছ নদীত কি মজা আল্টিমেট নজাৰা গাইছ আল্টিমেট খানা গাইছ আৰু গাইছ বিয়েৰ বাকচত মানে চব্জি বনাইছে কি আল্টিমেট কি মজা কাৰ কি ব্যৱসায় কে আহি বগা এটা বতুৱা আৰু গাইছ আমি মানে ফাইনেলি ভাত চাত খাই ৰেডি হৈ গ'লোঁ ভাত সাজ খাই বহুত আমেজ লাগিলে মজা লাগিলে হা ভাত সাজ খাই আল্টিমেট মজা লাগিলে আমি এতিয়া ভাত চাত খাই এইটো গাইছ আমি যে যিডাল গছৰ মানে ৰখি আছিলোঁ ন ডালটো গাল কেনেকৈ শুকাই গ'ল চাওক না এনেকৈ হাতে চুই দিলে শব্দ শুনক এইবাৰ মানে ঐ টাইটোত উঠিম টাইটোত এইবাৰ মানে টাইটোত মই উঠি যাম আৰু গাইছ গা চা ধুই ল'লোঁ অলপ ইয়াতে এনেকৈ কৰি মেলি ল'লোঁ ভাত চাত খালোঁ আৰু গা চা ধুলোঁ আৰু গাইছ ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ এইকেইদিন ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ গাইছ এইকেইদিন বহুত দিন গেপ হৈ গ'ল ন গাইছ আৰু ভিডিঅ' বনাইছোঁ আৰু টুকুৰা টুকুৰি হৈ গৈছে এনেকৈ মাজতে এৰি থৈ যাবলগীয়া হৈছে আৰু সেইকাৰণে মানে কামতো লাগি থাকিবলগীয়া আছে যিহেতু সেইকাৰণে মানে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু গাইছ যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে গাইছ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু দেখিছে ন ছাবস্ক্ৰাইবাৰটো বেছি নাই 123টা নে কিমানহে আছে ন গাইছ আৰু দেখিছে যিহেতু মোৰ চেনেলটো নতুন চেনেল যিহেতু সেইকাৰণে আপোনালোকে অলপ ছাপোৰ্ট কৰক গাইছ আপোনালোকৰ ছাপোৰ্টৰ মানে একো নাই গাইছ আৰু ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ আজিলৈ ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ অসম প্ৰথম অসম সদায় জয় অসম